শুভেচ্ছা জনালো ছোৱালী হৈছে মাক কেনে আছে মাক আৰু সন্তান সম্পূৰ্ণ সুস্থ আইতা তোমাৰ টেনচন চিন্তা চব শেষ মাইনা হৈছে চিন্তা কি তহঁতে নাজানো সন্তান জন্ম দিয়াৰ সময়ত মাকৰ জীৱন শেষ হৈ যোৱা সেই অন্ধকাৰৰ দিনবোৰ তহঁতে দেখা নাই অন্ধকাৰৰ দিনবোৰ আগতে ইয়াত কোনো হস্পিটেল নাছিল যি আছিল তাত একোৱেই সুবিধা নাছিল না ডাক্তৰ না দৰৱ পাতি না বিচনা সাধাৰণ মানুহৰ জীৱনৰ কোনো মূল্য নাছিল অসমৰ জনতাই সেই দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰে আই মাতৃসকলক কৰা অৱহেলাৰ এই দিনবোৰ মনত ৰাখিছে অসমে 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে